নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আৰু সময়ো পোৱা নাই, মনো যোৱা নাই। চ' আজি ভাবিলোঁ আগতেই বনাই থোৱা ভিডিঅ' এটা আপোনালোকক দি দিওঁ। এয়া দেখিছেনে, পুৱাই পুৱাই কঁঠালৰ মুচি পাৰাত লাগি গ'লোঁ আৰু মানে ঘৰত থকা ভিডিঅ' এইটো মই ঘৰত যাওঁতে বনাইছিলোঁ আৰু এতিয়া আজিহে আপোনালোকক দিম। তো কঁঠালৰ মুচি খাম, গতিকে কঁঠালৰ মুচি এটা পাৰিলোঁ। আৰু এয়া আমাৰ দেউতা হয়, দেউতাই কঁঠালৰ মুচিটো ধুনীয়াকৈ গুচাই দিছে আৰু মায়ে ৰান্ধিব দেই। সেইটো আমাৰ দেউতা হয়, গুচাই আছে। দেউতা অলপ বয়স হৈছে আৰু দেই, দেউতা থকালৈকে জীৱন বৃক্ষ জুপি ছায়া পাই থাকিম। আৰু এয়া আমাৰ মা দেউতা পুৰণা মানুহ হয় দেই, আগৰ দিনৰ মানুহ, ষ্টাইল নাই আৰু কোনো ব্লগ বনোৱা ভিডিঅ' বনোৱা একো নাজানে। মায়ে বনাই আছে, মই চব্জি বনাই আছে, মই ভ্লগ বনাই আছোঁ। ঠিক আছে, অকল মই ভ্লগটো বনোৱাৰ কাৰণ এইটোৱে নহয় যে মই ভিডিঅ' বনাই আপলোড কৰিম, এইটোৱে নহয়। ইয়াত বহুতো মোৰ স্মৃতি জড়িত হৈ থাকিব আৰু সদায় মা দেউতাক মোৰ লগত জীয়াই ৰাখিব পাৰিম। গতিকে সেনেকেই ভিডিঅ' কিছুমান কৰি ৰাখিছোঁ ঘৰৰ পৰিয়ালৰ সকলো লোকৰে, যেন সদায় তেওঁলোকৰ স্মৃতিবোৰ মোৰ লগত থাকে আৰু সদায় মই তেওঁলোকৰ লগত থাকিব পাৰোঁ। সেয়েহে ভিডিঅ'টি বনালোঁ। আৰু এয়া মা প্ৰথমে কঁঠালৰ মুচিখিনি বইল কৰি লৈছিলে আৰু এয়া চাওক, মায়ে খৰিতেই বনায় আৰু বেছিভাগ খৰিতে বনাই ভাল পায়, কাৰণ পুৰণা মানুহ যিহেতু গেছত বনাই ভাল নাপায়, খৰিতে বনায়। খৰিত বনোৱা চব্জিখনৰ টেষ্টিটো বহুত বেলেগ হৈ যায় নহয়নে? এয়া চাই থাকক কেনেকৈ বনাই আছে। কঁঠালৰ মুচি বইল কৰিলে, পিঁয়াজ ফ্ৰাই কৰিছে, তাত এয়া থুনাওতে প্ৰায়বোৰ মছলা আছে, যিবোৰ মছলা লাগে সেইবোৰ মছলা মায়ে দি আছে উলিয়াই, গৰম পানী কৰি থৈছে, এইফালে মছলা পিচি থৈছে। ঠিক আছে, আৰু এতিয়া কঁঠালৰ মুচি ফ্ৰাই কৰি আছে দেই। দেখিছেনে, এইখন হৈছে ঘৰৰ মজিয়া দেই। এই মজিয়াখনৰ সোৱাদ আৰু এই ঘৰৰ মজিয়াখনৰ স্মৃতি বহুত বেলেগ। যিসকলে বুজিছে আৰু নুবুজাসকলকতো বুজাব নোৱাৰি। ফাইনেলি কঁঠালৰ মুচি হৈ গ'লে দেখিছেনে, কঁঠালৰ মুচি, ভাত, দালি, কঁঠালৰ মুচি মাহঁতৰ কিমান টেষ্টি। আমাৰ মাহঁতৰ কঁঠালৰ মুচি বহুত টেষ্টি হয়, আহিব খাবলৈ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।